এই ইয়া আয়ো এলেহুৱা হৈ আছে এই উঠ ৰাতিপুৱালে কবিতাটো মনত আছে না এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় ভাল নাম পাবলৈ যদি কৰা মন তেনেহলে নুবুলিবা নোৱাৰো বচাম কিয় হৈ আছে হ'ব ভিডিঅ' বনাব লাগে কালি বহুত দেৰি হৈ গ'ল লেট নাইট আৰু এতিয়া আমি লাহে লাহে ভিডিঅ' বনামগে বন্ধুসকল আপোনালোকে সকলোৱে ব্ৰাছ কৰে কিহৰ লগত কলগেট নাইবা আমাৰ পতঞ্জলি দানকান্তিৰ লগত কিন্তু আজি মই আমাৰ আগৰ গাঁৱতে কৰি অহা সেই বহুত দিনৰ মূৰত আজি আকৌ কৰিম এইটো বাঁহ গছ হয় বাঁহ গছৰ সেই ঠাৰিয়ে আমি দাঁতটো চাফা কৰিব পাৰোঁ ডালটোৰ লগত দাঁত চাফা কৰিম ব্ৰাছটো যিহেতু মই নানিলোঁ ব্ৰাছ কৰি কৰি আহি আছোঁ ৰাস্তাই ৰাস্তাই এতিয়া পুৱা আমি খোজকাঢ়ি আছোঁ জেগাবোৰ চাই আছোঁ এয়া চাওক নেশ্যনেল পাৰ্কৰ গেট হয় কালি মোৰ যোনটো মণি বেগ হেৰাইছিলে সেই মণি বেগ হেৰাওঁতে দাদা এজনে মোক হেল্প কৰাইছিলে সেইজন দাদাক মই আজি দেখিছোঁ ফৰেষ্ট গাৰ্ডে হয় অন্তৰৰ পৰা মই ধন্যবাদ দিছোঁ আপোনালোকক দাদা আমি যে এতিয়া আহিছোঁ ইয়াত সকলোৱে চাবলৈ আহি থাকে মানস ৰাষ্ট্ৰীয় উদ্যান এইখন বিশেষকৈ কিহৰ কাৰণে বিখ্যাত বাৰু মানস ৰাষ্ট্ৰীয় উদ্যান এখন টাইগাৰ প্ৰজেক্ট আচ্ছা মই এনে গুগলত চাইছিলোঁ গুগলত চাওঁতে এটা পাইছিলোঁ যে ৱাইল্ড লাইফ বাফেলো পাইছিলোঁ বাফেলো আছে ন আচ্ছা মেইনলি টাইগাৰৰ কাৰণে বিখ্যাত নে বাফেলোৰ কাৰণে বিখ্যাত গম পাই নে টাইগাৰৰ কাৰণে কি টাইগাৰ ৰয়েল বেংগল আছে কাউডেন লেওপাৰ্ড আছে আচ্ছা আচ্ছা ব্লেক পেন্থাৰ আছে ন দাদা আমি কালি মানস ৰাষ্ট্ৰীয় উদ্যান চালোৱে অলৰেডি চাই পিনে আমি হাতী দেখিলোঁ ময়ূৰ দেখিলোঁ আৰু লগতে এইফালে আমি ৰাস্তাত দেখা পাইছিলোঁ হৰিণা কিন্তু মই কথা এটা আপোনাক সোধোঁ আমাৰ মানুহ যিহেতু আমি বহুতে জীৱ জন্তুৰ লগত পৰিচিত হ'লেও কিন্তু এনেকৈ ফ্ৰণ্টত আমি পালে কি কৰিব লাগে আমি নাজানো সেয়ে আপোনাক সুধিছোঁ আমি যদি কেনেবাকৈ হাতী যদি লগ পাওঁ ওচৰতে নাইবা বাঘ যদি লগ পাওঁ আমি একচুৱেলি কি কৰিলে আপোনালোকৰ কিবা টেকনিক আছে নে নাইবা জানে নেকি ইয়াৰ ওপৰত আমি দৌৰিম নে এনে লুকাম নাই এইটো মই ক'ব নাই মই কেনেকে কওঁ হৈ গ'লে শুনক বন্ধুৱে ভাল টেকনিক দিছে আইডিয়া ভাল দিছে বন্ধুৱে একচুৱেলি মই যিমান দূৰ জানো নেশ্যনেল জিঅ'গ্ৰাফিৰ চোৱা মতে আমি যদি জীৱ জন্তু দেখোঁ ফটককৈ আমি দৌৰিলে সিহঁতি আমাক মানে আগতীয়াকৈ ভয় খাইছে নাইবা কিবা তেনেকুৱা কিবা এটা হয়তো চেঞ্চিটিভ হেৰি হৈ চাগে তেতিয়া আমাক খেদেহে আমি পৰাপক্ষত আমি অলপ আমি গছৰ যদি ডাঙৰ গছ থাকে আমাৰ তাৰ ছাইডত আমি লুকাব লাগে আৰু যদি বাঘে বোলে খেদে তেতিয়া মনটোৱে সেইটো টেকনিক দিছে আমি বোলে ফ্ৰণ্টৰ পৰা একদম তলৰ পৰা চাই পিনে একদম একেলগে আমাৰ আই কণ্টেক্ট কৰিব লাগে বোলে আই কণ্টেক্ট কৰিলে বাঘে একচুৱেলি আমাক খেদিবলৈ সাহস নাপায় দৌৰিলে বাঘৰ লগত আমি দৌৰিব নোৱাৰোঁ এবাৰতে 12 ফুট জাপ মাৰে ইয়াত মানস ৰাষ্ট্ৰীয় উদ্যানৰ গেট হয় আৰু তাৰ কাষতে আছে এইফালে চাহ বাগান এইটো চাহ অসমৰ চাহ ৰাজ্যৰ চাহৰ একদম গোটেই চাহ দেখিছে এইটো চাহপাত ছিঙি আছে বাইদেউ ইয়াতে চাহ ছিঙা হয় চাহ ছিঙি পিনে ইয়াত ভৰাই দিছে এইটো চাহ বাইদেউ এইফালে এবাৰ ঘূৰি দিবচোন ভাল লাগিল এইটো বাইদেউগৰাকী কিমান ধুনীয়া ছিঙি আছে এইটো হ'ল অসমৰ চাহ বুলি ক'লে গোটেই বিশ্বত আমাৰ ভাৰতত সকলোতকৈ বেছি অসমেই উৎপাদন কৰে গম পায় সকলোৱে চাহ এইটো এনেকৈ তুলি আছে এইফালে তুলি পিনে এতিয়া পিছফালে দলিয়াই দিব য়েছ এইটো ৰাস্তাত আছে আমাৰ ৰুম আৰু ইফালে পাৰ হৈ দিলে দেখোঁ আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাউণ্ডেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ গোটেই বেৰি থোৱা আছে কাৰেণ্টৰ ৰছীৰে এইটো চাওক এইফালে এইটো ডেঞ্জাৰ হাই ভল্টেজ লিখা আছে মানস ৰাষ্ট্ৰীয় নেশ্যনেল পাৰ্ক ইয়াতে 20 ভল্ট লগাই থোৱা আছে বুলি কৈছে ইয়াৰ স্থানীয় মানুহক আমি সুধিছোঁ ইয়াতে যাতে বেলেগ জীৱ জন্তু ওলাবও নোৱাৰি আৰু তেনেকৈ মানুহেও যাতে বেলেগ চিকাৰৰ কাৰণে সোমাব নোৱাৰে তাৰ কাৰণে এইটো বনাই থোৱা হৈছে এয়া আমি লাহে লাহে ইয়াৰ মানস নদীৰ কাষতে থকা এই শিলৰ ওপৰত আমি এতিয়া এনজয় কৰিবলৈ ভাল জেগা চাই আহিছোঁ কি জেগা দেখোঁ চাওঁ আমাৰ পাৰ্টি চাওক গুড মৰ্ণিং ছাৰ এয়া সকলোৱে আহিছে আমি মৰ্ণিং ৱাক কৰি আহিলোঁ মৰ্ণিং ৱাক কৰিছে এইফালে কপিল দা এইফালে আমাৰ পাৰ্টি একদম এয়া এপ 6 পেক অলপ টাইট কৰি অলপ টাইট পুৰা ওলাইছে এইফালে আমাৰ গন্তি কৰি দেখাই দিলোঁ Yes, পিছৰ পৰা এম লৈ পিনে
চাপ মাৰিলো এইফালে তাত পৰা পানী আছে মানুহ নাহাকে কেঁচা লগা পানী চা ইমান সোঁতত পানী আহি আছে এইটো চাওক ইমান সোঁতত পানী বৈ আছে যে বহুত ধুনীয়া লাগিছে মানস নদী হয় এইটো এইফালে ফটো তুলি আছে আমাৰ বিপ্লৱ দাই बहुत अच्छा लगा है हेडी ए আমাৰ ইয়াতে সৰু ল'ৰা ছোৱালী পুৰা খেলি আছে একদম এই বালিচহীয়া জেগাও হয় সেইটো চাব এই ল'ৰাটো কিমান ধুনীয়া ৰুলিং মাৰিব চাব এগেইন এয়া ইমান ধুনীয়া কৰি চাওক এইটো এইবোৰ হ'ল মাটিৰ কি কয় এক্সেল টেলেণ্ট হয় এইবোৰ এক্সেল টেলেণ্ট ওলালো বেগ লৈছো যাওঁ লাহে লাহে ওলালো এয়া দুৱাৰটো বন্ধ কৰি আহিছো এয়া যাব ধৰিছো যোৱাৰ আগতে ইয়াতে 2 মিনিট ৰেষ্ট কৰো ভাল লাগিছে এয়া জেগা এয়া চাওক এইফালে শুই আছে যাওঁগে দেই ওকে বাই এয়া আমি ওলালো আমাৰ ছাৰে গাড়ী চলাইছে এইফালে আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ যি স্মৃতি বহুত ভাল লাগিল আৰু মোৰ ফালৰ পৰা কৈছো এইটো ৰাইজে এইফালে ৰক্তিম দা কওকচোন কেনেকুৱা লাগিলে মানস ৰাষ্ট্ৰীয় উদ্যান বহুত বঢ়িয়া आप बोलिए कैसा लगा यहाँ पे आके बहुत बढ़िया ছাৰে ক'বচোন কেনেকুৱা লাগিলে মই নতুনকৈ আহিছোঁ প্ৰথমবাৰ কাৰণে আহিছোঁ এই হিচাপতো বঢ়িয়া লাগিল হয় আৰু এবাৰ আহিব লাগিব নিশ্চয় যাওঁগে অ'কে যাওঁগে দে লগ পাম দাদা এইবোৰ চাওক সকলো চাফাৰী আৰু মানসত সোমাবৰ কাৰণে এই চাফাৰীবোৰতে আমি উঠি পিনে গৈছিলোঁ এয়া চাওক জিপচি চাফাৰী নহয় একচুৱেলি ভুলতে মিষ্টেক হৈ গৈছে মাৰুতি জিপচি আমি ওলালো আৰু এয়া মানস নেশ্যনেল হাইৱে লকডাউনৰ পিছত ফাৰ্ষ্ট টাইম স্কুলীয়া ল'ৰা ছোৱালী দেখিছোঁ চাওক BTCৰ নিৰ্বাচনী বঁটা তাহাঁতৰ 18 বছৰ বয়স হৈছে জানো চাওকচোন শিল্পী আছে এইফালে কিছু ওদালগুৰি ইফালে 100 মান শিল্পী আমি নাঙলৰ পাছত দাউৰি আছো আমি ভয় নকৰো কাকো এতিয়া আমি কাকো ভয় নকৰো আমি ষ্টাৰ কেম্পেইনাৰ তো শিল্পী মান না এইটো চাওক ৰাস্তাৰ কাষতে কিমান ডাঙৰ ফিচাৰী পুৰা মাছ পাইছেগে ইয়াতে